এইমাত্ৰ আহিলোঁ আমি ফিল্ডত। এইটো আমাৰ ক্ৰিকেট খেলাৰ পিচ হয় আৰু ইমান নহয়, খেলিবলৈ নিদিয়ে, বেলেগৰ মাটি হয়, তথাপিও আমি ইয়াত অলপ অলপ খেলোঁ আৰু। তো মই যেতিয়া এই খেলখন আৰম্ভ কৰিছিলোঁ বা আমাৰ অৰ্থাৎ আমাৰ একাডেমীখন 2020 চনৰ লকডাউনত আৰম্ভ কৰিছিলোঁ, তেতিয়া আমাৰ সদস্য আমি 3জন বা 4জন মাত্ৰ আছিলোঁ। কিন্তু এতিয়া লাহে লাহে আমাৰ একাডেমী ডাঙৰ হৈ আছে, বহুত বেছি। তো এতিয়া প্ৰায় মোৰ লগত 30জন আহিছে আৰু ল'ৰা ছোৱালী। তো আজি ভিডিঅ' বনোৱাৰ এটাই কাৰণ, মই আগৰে পৰা আশা আছিল আৰু কিবা নেট প্ৰেক্টিচ কৰিবলৈ, যিহেতু আমাৰ ইয়াত বেছি ভাল ফিল্ড নাই, তো নেট প্ৰেক্টিচ কৰিব লাগে। তো সেই নেট মই অৰ্ডাৰ দিছিলোঁ আগতে, অলপ পইচাৰ অসুবিধাৰ কাৰণে মই আনিব পৰা নাছিলোঁ। তো সেই আজি আহিছে। তো আজি নেটৰ আনবক্সিং কৰা হ'ব। আৰু আহিছে আৰু কিছুমান বল আহিছে, কস্কো বল। এইটো লৈ এইটো লৈ। তো আজি আনবক্সিং কৰিম এতিয়া। তো চবৰে কেনেকুৱা লাগি আছে আজি? বহুত ভাল লাগি আছে না? আমাৰ আজি ঠিক আছে। তো আমি এতিয়া আমাৰ বস্তুখিনি আনবক্সিং কৰিম। তো ঠাই পোৱা নাই, সকলো পিনে পানী আৰু পানী। বল, এই হ'ল আমাৰ বল। তো ইয়াত বহুতো বল আহিছে, 24টামান বল আহিছে আমাৰ কস্কো বল। যিহেতু আমাৰ ইয়াত ল'ৰা ছোৱালীবোৰ সৰু সৰু হয়, বা আণ্ডাৰ 16 বা 16 বছৰতকৈ কম চবৰে। তো সেইকাৰণে মই ছফ্ট বল আনিছোঁ, ছফ্ট টেনিছ বল, কস্কো বল হয়। আৰু এই হ'ল আমাৰ বলখিনি। তো 24টা আহিছে, তো ইয়াত আছে 16টা আৰু ঘৰত আছে সেইখিনি। আৰু এতিয়া আমাৰ মেইন আনবক্সিং কৰা হ'ব এইটো। আজি আহিছে এইটো নেটটো আনবক্সিং কৰিম নেকি? বহুত এক্সাইটেড? ঠিক আছে। তো এতিয়া এই আমাৰ নেটখন। তো এতিয়া হ'ল আমাৰ আনবক্সিং। এই হ'ল আমাৰ নেট। তো দুটা আহিছে 10x15-ৰ সামনে দেখোন। এই হ'ল আমাৰ নেট। তো যোনে যোনে ক্ৰিকেট বা ফুটবল খেলে, তো নেটৰ ইম'শ্যনটো কেনেকুৱা সিহঁতেহে গম পায়। চ' এতিয়া আমি নেটটো আনবক্সিং কৰিম আৰু ভালদৰে খুলি চাম কেনেকুৱা হয়। এই হ'ল আমাৰ নেট। তো আজি বহুতে ভাল লাগি আছে, ফাৰ্ষ্ট টাইম নেট প্ৰেক্টিচ কৰি। কেনেকুৱা লাগি আছে? ভাল আছে না নেটটো? ভৰি আছে না? ঠিক আছে। আজি চবে খুশি, কাৰণ ফাৰ্ষ্ট টাইম নেট প্ৰেক্টিচ কৰিব ইহঁতে। কেনেকুৱা লাগি আছে? বহুত ভাল লাগি আছে না? দাঙি দিয়া। বঢ়িয়া হ'ব না? খেলাত বঢ়িয়া হ'ব না?